নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। লাষ্ট দুদিন ইয়াতে চেন্নাইত ডক্তৰ, হস্পিটেল, ৰিপৰ্ট এইবোৰৰ নামতে গ'লগৈ আৰু আজি ছানডে, আজি হস্পিটেলো বন্ধ, ডক্তৰো নাই আৰু আজি ফাইনেলি ফুৰিম বুলি ওলাইছোঁগৈ। চেন্নাইত আমি বেছিভাগ প্লেচ আগতে চাইছোঁৱেই আমি, কিন্তু ইয়াত এখন আছে VGP মেৰাইন কিংডম, VGP বিচ আৰু কিবাকিবি আছে, তাত পিছে যোৱা নাই। চ' আজি ভাবিছোঁ দিনটো যিহেতু আছে আজি তাতেই যাওঁগৈ আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক নিশ্চয় দেখুৱাবলৈ চেষ্টা কৰিম। মানে মই এই দুদিনো ভাবিছিলোঁ, ইভিনিং ওলাই গৈছিলোঁ যে দেখুৱাম কি কৰিছোঁ কি নাই, কিন্তু মানে আনছে ইমান দিগদাৰি কৰে ৰেকৰ্ডিং কৰাই নহয়গৈ। মানে মইতো এই ষ্টাৰ্টিং ভিডিঅ'টো ঠিকেই কৰোঁ ৰুমত, কিন্তু তাৰপিছত যেতিয়া বাহিৰত ওলাওঁগৈ সি এবাৰ এইফালে দৌৰে এবাৰ সেইফালে দৌৰে, তাৰ খাদ্য পানী বটল এইবোৰ লওঁ আৰু হাতত মোবাইলটো লৈ মানে ৰেকৰ্ড কৰাই নহয়গৈ। তথাপি আজিও ভাবিছোঁ আজিও কৰিমগৈ ৰেকৰ্ড, চাওঁ কিমান দূৰ ছাকচেছফুল হওঁ। গতিকে এয়া মই মানে পূৰা ৰেডি হোৱা নাই আৰু জাষ্ট কাপোৰটো পিন্ধিছোঁ গা ধুই আহি আৰু আনচাক ৰেডি কৰি থৈছোঁ। গতিকে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব। আৰু এয়া মই হৈ গ'লোঁ ৰেডি, আৰু এয়া আমি ৰেডি হৈ আহি গ'লোঁ তলত। আমি এতিয়া কেব লৈ VGP ইউনিভাৰ্চেল কিংডমলৈ গৈ আছোঁ। আমি য'ত আছোঁ চেন্নাই এপ'লৰ ওচৰতে হোটেলখন, তাৰ পৰা এৰাউণ্ড 19-20 কিলোমিটাৰ দূৰ হয়। আমি ইয়াৰ VGP ইউনিভাৰ্চেল কিংডম আহি পালোঁ। ইমান ভিৰ ইয়াতে, বাহিৰৰ পৰাই টিকেটৰ লাইন দেখি ভয়ে লাগিছে, কিমান দীঘল বা লাইন পাতিবলগীয়া হয়। বাপৰে ইমান দীঘল লাইন। ইয়াৰে এণ্ট্ৰি ফিজ হয় এডাল্টৰ 650 আৰু চাইল্ডৰ 550। আমি সেইটোৱে ল'লোঁ। আৰু এখন কিবা মেৰাইন কিংডম আছিলে, তাৰে অকণমান চাৰ্জটো বেছি হয়, সেয়া নল'লোঁ আৰু নৰ্মেলটোৱে ল'লোঁ। আৰু ইয়াত টিকেটৰ লাইন দিব চাগে গেটখনত। পাই গ'লোঁ VGP পাৰ্ক। ক'ত যোৱা সেইফালে? গোটেই এণ্ট্ৰি বাদ দি চাপোতা বুলি কয় দিয়া। ধুনীয়া বতাহ দি আছে। ছুপাৰ হিৰো। আৰু VGP ইউনিভাৰ্চেল কিংডমৰ এইটো এটা বিৰাট মানে ইম্পৰ্টেণ্ট এট্ৰেকশ্যন হয়। এয়া হ'ল ষ্টেচু মেন। এয়া মানে ষ্টেচু নহয়, মানুহে হয় আচলতে, এনেকুৱা ষ্টেচুৰ নিচিনা থিয় হৈ আছে। আৰু ইয়াতে মানে আৰু এটা কম্পিটিশ্যন নিচিনাও আছে, কোনোবাই যদি মানুহজনক যদি হহুৱাব বা লৰচৰ কৰাব পাৰে তেওঁ মানে কিবা গিফ্ট পায়, এনেকুৱা আছিলে। আনছে খুব ফূৰ্তি পাইছিলে এইটো দেখি। মানুহজনে ফাইনেলি লৰচৰ কৰিলে, আমি পিছে গিফ্ট নাপাম। পেটিং জু। কি আছে ব'লা, আমি চাম ব'লা, আমি জু চাম। কি কিয় কেনেকৈ আহিব? খেদি আহিব ন? অ'পেন চোন। নাহে চাগে খেদি, সিহঁত ট্ৰেইন আছে নেকি? ব'লা চাই ইফালে যাওঁ। মই খেদে নেকি? আনছ আহা, আনছ আহা। এইকেইটা চোৱা, ৰেবিট। চোৱাচোন ৰেবিট। কি হয় এইটো? ৰেবিট হয়নে? এইফালে চোৱা কিমান ৰেবিট আছে। হয় নেকি? এইটো ছাগলীটো চাবা তুমি। গট। হ'ব আৰু
এইটো আছিলে পেটিং জু, কিন্তু ইয়াতে একো এনিমেলছে নাই, অকল ৰেবিট দুটামান আছে আৰু সেইফালে ইমু এটা আছে আৰু বেলেগ একোৱেই নাই। গতিকে ইয়াৰ পৰা ওলাওঁগে। ইমান মস্ত ন টাৰ্কিটো, ক'ত আছে আৰু সেইকেইটা সৰু, সেইকেইটা টাৰ্কি পোৱালি। হা কি মস্ত। ইয়াতে আৰু এইটো কিবা এটা আছে পনীৰ ফৰ্ট বুলি, যাওঁ ভিতৰলৈ চাওঁ কি আছে তাতে। প্ৰথম সোমাই এইটো ৰাইড দেখিলোঁ, কিন্তু এইটো গোটেইটো খালী হৈ আছে, কোনো মানুহ এতিয়ালৈ হয়তো উঠিব অহাই নাই, সেইটো কাৰণে খালী। ইয়াৰ কাষতে এইটো এটা ৰ'লাৰ কোষ্টাৰ ৰাইড আছে। আমি প্ৰথমতে এইটো টয় ট্ৰেইন বুলি ভাবি উঠিব যাম ভাবিছিলোঁ আৰু আঞ্চক লৈ, পিছত যেতিয়া দেখিলোঁ একদম এইটো ৰ'লাৰ কোষ্টাৰ গোটেই ঘূৰাই দিব, তেতিয়াতো আৰু আঞ্চক লৈ আমি উঠিবও নোৱাৰিম, গতিকে এইটোও বাদ দিলোঁ আৰু। ইয়াৰেতো বেছিভাগ ৰাইড বহুত ডাঙৰ ডাঙৰ, আমি হয়তো উঠিবই নোৱাৰিম। যোনবোৰ অকণমান মানে তলতে থাকে বা বেছি মানে এডভেঞ্চাৰাছ নহয়, সেইবোৰতহে উঠিব লাগিব আৰু। আৰু ফাইনেলি আমি আঞ্চৰ কাৰণে চুইটেবল ৰাইড এটা বিচাৰি পালোঁ। ইয়াতো সি আকৌ গ্ৰীণ কালাৰটোত বহুৱাব গৈছিলে সঞ্জীৱে, সেইটোত নবহে, সি ৰেড কালাৰটো ভাল পায়, ৰেডতহে উঠিব মানে আৰু। আৰু আমি এতিয়া এই ক্ৰেজি প্লেনখনত উঠিবলৈ ল'লোঁ। এইখন এবাৰ জাষ্ট তলওপৰ কৰি দিয়ে, গতিকে ইমানো একো ভয় লগা নাছিলে, মানে আমাৰ বাৰু একোৱেই লগা নাছিলে আৰু এইখনত উঠি মানে বাচ্ছা ৰাইডে হয় আৰু। হা বেছি স্পীড নহয়। উঠিব নাপায়, মনটো বৰ দুখ। উঠিম ৰ'বা আমি। এইবাৰ আকৌ আমি এইটো ৰাইডত উঠিবৰ কাৰণে লাইন পাতি আছোঁ, যোনবোৰ মানে অকণমান ইজি টাইপ, সেইবোৰতে উঠি আছোঁ আৰু।
আমি VGP ইউনিভাৰ্চেল কিংডমৰ ৰাইডছবোৰ চালোঁ। এতিয়া আমি সোমাব লৈছোঁ এই VGP একুৱা পাৰ্কখনত। ইয়াতে চব ৱাটাৰ ৰাইডছবোৰ আছে। আমি এক্সট্ৰা কাপোৰ লৈ আহিছোঁ বেগত, কিন্তু মানে এতিয়া আঞ্চক লৈ পানীত নামিব পাৰোঁ নে নাই বা কেনেকুৱা বা ৰাইডছ আছে এনেই এবাৰ চাই লওঁ। যদি বেছি ডাঙৰ ডাঙৰ ৰাইডছ তেতিয়াতো নোৱাৰিমেই আৰু। ৱাটাৰ পাৰ্কখনৰ এটা ৰাইডছতো আমাৰ উঠা নহ'ল, যিহেতু মানে কি আঞ্চৰ লগত পানীত যোৱাটো মানে সিমান ছেফ নহ'ব। এতিয়া আমি ইয়াতে খাওঁ বুলি আহিলোঁ, কিন্তু ইমান দীঘল লাইন আৰু ইয়াতে মেনুখনত কি লিখা আছে আমি একো বুজিও পোৱা নাই। গতিকে এনেকুৱা লাইনত থিয় হৈ এতিয়া নাখাওঁৱেই নেকি। চাগে হোটেলৰ ওচৰত যি ৰেষ্টুৰেণ্ট পাওঁ তাতে খামগৈ আৰু। ইমান দীঘল লাইন পাতি তাতো। আৰু এয়া ফাইনেলি আমি আহি ৰুম পাই গ'লোঁ। তাতেতো খোৱা নহ'লেই, ইয়াতে অসমীয়া ৰেষ্টুৰেণ্টখনতে খালোঁ। ইমান ভোক লাগিছিলে, খাদ্য আহি পোৱাৰ লগে লগে খাই পেলালোঁ আৰু এতিয়া ৰুম আহি পালোঁ। গতিকে আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে নিশ্চয় লাইক এটা আৰু কমেণ্ট এটা কৰিব। আৰু মই মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ, আৰু যদি ক'ৰবাত যাওঁ আপোনালোকক নিশ্চয় দেখুৱাম। থেংক ইউ।